Hello guys, good morning. Welcome to my channel, Janus with us all. And মই আজি ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিলোঁ একেবাৰে মৰ্ণিং উঠিলোঁ মই এয়া চাওক গাইজ পোহৰ হৈছে আৰু চ' মোৰ মানে আজি দুটামান কাম আছে আৰু এটা জেগাত যাব লগা আছিলে চ' এইটো কাৰণে মই অকণমান জল্দি উঠিলোঁ আৰু এইটো ভিডিঅ'ত মই আপোনালোকক দেখাম মই ক'ত ক'ত যাওঁ কি কি কাম আছে আৰু মই কেইটামান ইম্পৰ্টেণ্ট কথা ক'ব আছে এইটো ভিডিঅ'ত আপোনালোকৰ লগত চ' আপোনালোকে ভিডিঅ'টো গোটেইখিনি চাব সম্পূৰ্ণকৈ চাব আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব প্লিজ এণ্ড মই এতিয়া উঠিলোঁ জাষ্ট ত' মই এতিয়া ফ্ৰেছ হওঁ হৈ কিনে আপোনালোকক লগ পাই আছোঁ গাইজ কোৰটো উঠাই নাই এতিয়ালৈ চাওক চ' গাইজ মই ৰেডি হৈ গ'লোঁ এতিয়া মই যাম আমি কিবা এটা খাই লওঁ তাৰে আগত যোৱাৰ আগত আজি চাওক না ইমান বতাহ দি আছে গাইজ গাইজ মই এতিয়া ভাত খাবৰ কাৰণে আহিছোঁ কি বনাইছে চাওক কি বনাইছা চ' গাইজ মই খাম কি কি খাওঁ মই আপোনালোকক দেখাই আছোঁ গাইজ মই ভাত খাওঁ আৰু এতিয়া ভাত ল'লোঁ ঔটেঙাৰ মাছেৰে জোল আৰু আলু ভাজি সৰু আলু ভাজি এতিয়া খাই লওঁ আপোনালোকক আকৌ লগ পাই আছোঁ খাই কিনে চ' এইখিনিতে মই আৰু এটা কথা ক'বলৈ আহিলোঁ এইবিলাক দেখিছেনে এইবিলাক এখন এমব্ৰইডাৰী হুপ হয় এইবিলাক হেণ্ডমেড হয় মোৰ মায়ে বনায় আৰু এতিয়াও এইখন বনাই আছে আৰু কেইখনমান আপোনাৰ ডেমো আছে এইবিলাক আগতে বনাই থৈছে মই আপোনালোকক দেখাই দিম ডেমোবিলাক আপোনালোকৰ যদি ভাল লাগিছে আৰু একেবাৰে কম প্ৰাইচত যদি ল'ব ইচ্ছা আছে আপোনালোকে মোক কণ্টেক্ট কৰিব আৰু একেবাৰে হেণ্ডমেড হয় আৰু এয়া বনাই আছে এতিয়া এইখন মানে ডাবল হুকৰ হ'ব এনেকুৱা যদি ডাবল ট্ৰিপল এনেকুৱা ছিংগল এনেকুৱা যদি লাগে আপোনালোকে কণ্টেক্ট কৰিব পাৰে একেবাৰে কম দামৰ ভিতৰত একদম ভাল পাব আপোনালোকে গিফ্ট হিচাপত দিব পাৰে বা ঘৰত সজোৱা হিচাপতো দিব পাৰে এইবিলাক এনিভাৰ্চেৰী হয় এইখন আৰু এনেকুৱা এনিভাৰ্চেৰী বাৰ্থডে গিফ্ট এনেকুৱা আপোনালোকে গিফ্ট কৰিবও পাৰে আপোনালোকক যদি লাগে মোক কণ্টেক্ট কৰি ল'ব একেবাৰে কম দামৰ ভিতৰত ভাল বস্তু পাব চ' গাইজ মই যাব ওলালোঁ এতিয়া মই যাম ইমান বতাহ দি আছে ন আজি কি ক'ব আৰু ইমান বতাহ এইখন দোকানখন কাৰণে মই আপোনাক দেখাই আছোঁ ইফালে আহা গাইজ এইটো মোৰ আইতা হয় বেলেগ নহয় আইতাৰ দোকান হয় এইখন আপোনাৰ নামটো চাব পাৰে মইনা ষ্ট'ৰ আপোনালোকে যদি হাতীঘৰ চাৰিআলি হৈ কিনে আহে দেখুৱাই পেলাই হাতীঘৰ চাৰিআলি হৈ কিনে যদি আহে এইখন দোকান ইফালে দেখা পাব আৰু নহয়তো অনুৰাধা চাই থাকিলে অলখ নিৰঞ্জন শিৱ মন্দিৰ যোনটো আছে তাৰে একদম ইফালে দোকানখন আছে আপোনালোকে দেখা পাব আৰু দোকানত আপোনালোকে যি ইচ্ছা থাকে ল'ব পাৰিব গাইজ চব বস্তু এভেইলেবল আছে আপোনালোকে ইফালে চাওক এইবিলাকো আছে লগতে এইফালে হওক কি কি পাব আপোনালোকৰ দোকানত কি কি গামোচা আছে গামোচা মেখেলা চাদৰ এইফালে তলত দেখুৱা এইবিলাকো পাব আপোনালোকে গাইজ গামোচা মেখেলা চাদৰ একদম কম দামৰ ভিতৰত একদম ঘৰুৱা বস্তু পাব আৰু লগতে এইবিলাক বিস্কিট চিস্কিটটো পাবই লগতে গেলামালৰ আপোনালোকে যি যি বস্তু লাগে চব পাব দেন বাচ্চাৰ খিলনা চিলনা এইবিলাকো পাব আপোনালোকে খালি আহিব এইখন মইনা ষ্ট'ৰ হয় নামটো আৰু এখান মোৰ আইতা হয় হা বেলেগ নহয় মোৰ নিজৰ আইতা হয় আৰু আইতাৰ দোকানতে মই আহিছিলোঁ এইখিনি ফাৰ্ষ্ট ক্লিকটো মই এনে ফাল্টুমি কৰিছোঁ আৰু আপোনালোকে আহিব এইখন দোকানত এণ্ড একদম কম দামৰ ভিতৰত ভাল বস্তু পাই যাব গাইজ মই আইতাহঁতৰ ঘৰত আহিছিলোঁ এইটো মোৰ আইতাহঁতৰ ঘৰ এণ্ড এইজনী মোৰ মাহীৰ ছোৱালী আৰু তাই আচলতে মই ড্ৰয়িং ক্লাছ কৰোঁ এইটো কাৰণে মই আহিছিলোঁ তাই ক্লাছ কৰিব এণ্ড এইজনী মোৰ নিজা মাহীৰ ছোৱালী হয় তাই বহুত সৰু ছোৱালী দেই এনে দেখাতহে ডাঙৰ তাই ক্লাছ 3ৰ ছোৱালী আৰু কিবা ক'বা গাইজ মোৰ বাৰ চেনেলটো ভাল লাগে যদি ছাবস্ক্ৰাইব কৰি দিব আৰু যদি বহুত ভাল লাগে লাইক আৰু শ্বেয়াৰো কৰি দিব আৰু গাইজ তাই ড্ৰয়িংটো কৰি আছে এতিয়া মই শিকাই আছোঁ আৰু একেবাৰে কমপ্লিট হ'লে মই দেখাম ভালদৰে কেনে গাইজ এতিয়া আইতাহঁতৰ ঘৰৰ পৰা ওলালোঁ মই এতিয়া মই ঘৰত যাম এয়া ইফালে মাহী আছে তাই এতিয়া দোকানত যাব আৰু আমি যাওঁ এতিয়া ঘৰৰ ফালে যাওঁ আৰু কেইটামান কাম আছে আমি দেখাই আছোঁ এতিয়া কি হয় কিবা ক'বা নকওঁ একো মই যাওঁ আইতাহঁতৰ ঘৰৰ পৰা আহিয়ে আমি বজাৰত গ'লোঁ বজাৰত মই দুটামান বস্তু ল'ব আছিলে এইটো কাৰণে এতিয়া মই বস্তুকেইটা লৈ লওঁ দেন আপোনালোকক দেখাই আছোঁ
আপোনালোকে চাই থাকক। গাইজ আমি বজাৰৰ পৰা আহিলোঁ, এতিয়া আমি ঘৰ গৈ আছোঁ। বজাৰ কৰা হৈ গ'ল, দেন এতিয়া আমি ঘৰত গৈ আছোঁ। তাৰপিছত মই কি কৰোঁ আপোনালোকে দেখাই আছোঁ। গাইজ মই আহি পালোঁ ঘৰত, এয়া চাওক কি কৰি আছে, হৈ গ'ল আধা। চ' মই আহি পালোঁ এতিয়া, এণ্ড মই ব্লগটো আৰু বেছি দীঘলীয়া নকৰোঁ, ইয়াতে মই ব্লগটো এণ্ড কৰিলোঁ। কিবা ক'বা? কিবা ক'বা? সাবস্ক্ৰাইব কৰি দিব কওঁ মোৰ চেনেল। সাবস্ক্ৰাইব কৰি দিবা, লাইক কৰি দিবা। চ' গাইজ বাই বাই। এণ্ড মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই। এণ্ড আকৌ নতুন এটা ভিডিঅ' লৈ কিনে আপোনালোকক লগ পাম। এইটো আমাৰ টিকলি। বাই দিয়া, বাই দিয়া, ইফালে চোৱা। বাই। Bye bye.